নমস্কাৰ আজি এই অনুষ্ঠানৰ উপস্থিত থকা ডিব্ৰুগড় পলিটেকনিক ইনষ্টিটিউটৰ মাননীয় অধ্যক্ষ ৰূপক গগৈ ডাঙৰীয়া অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া সোণোৱাল অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় পৌৰ নিগমৰ মাননীয় মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাৰ মুখ্য উপদেষ্টা সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে আজি এই সভাত উপস্থিত অন্যান্য বিষয়ববীয়াসকল পাৰ্থপ্ৰতিম কোঁৱৰ নিকান্ত চমুৱা বকুল গাঁও পঞ্চায়তৰ পৰম শ্ৰদ্ধাৰ বিষয়ববীয়া আৰু ইয়াত উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল আজি সমগ্ৰ অসমৰ মোক ইতিমধ্যে জনাইছে উদ্যোক্তাসকলে ২৬খন পলিটেকনিকৰ ভিতৰত ২৫খনৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে আৰু কিমান ৬৪৪ জনে ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই ভাবো যে সকলোৱে মিলিত প্ৰচেষ্টাৰে ইয়াত সাংস্কৃতিক অনুষ্ঠানৰ লগতে শৈক্ষিক দিশত বা অন্যান্য কাৰিকৰী দিশতো তেখেতসকলে আলোচনাত মিলিত হ'ব আৰু আগন্তুক দিনত আমি এই অনুষ্ঠানৰ যোগেদি অসমক আত্মনিৰ্ভৰ অসম আৰু ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আমি অৰ্জন কৰা শিক্ষাৰে কিমানখিনি অৰিহণা আগবঢ়াব পাৰোঁ এই সন্দৰ্ভতো সকলোৱে ভৱিষ্যতৰ লক্ষ্য স্থিৰ কৰিব কাৰণ আজি পলিটেকনিকত আপোনালোকে অধ্যয়ন কৰাৰ পাছত বিভিন্ন বিষয়ত কোনোবা মেকানিকেল ইঞ্জিনিয়াৰ কেমিকেল চিভিল ইলেক্ট্ৰিকেল ইত্যাদি ইত্যাদি বিভিন্ন বিষয়ত আপোনালোকে যেহেতু পৰিপক্কতা লাভ কৰিব আৰু আগন্তুক দিনতো এই শিক্ষাক অধিক শক্তিশালী কৰি এই সন্দৰ্ভত গৱেষণাৰ বাবে উচ্চ শিক্ষাৰ বাবে আপোনালোকে ঢাপলি মেলিব আৰু গৱেষণাৰ যোগেদি বিষয়বস্তুৰ ওপৰত বিশেষজ্ঞতা ডমেইন এক্সপাৰ্ট যাক কোৱা হয় তাক আয়ত্ত কৰাৰ বাবে আপোনালোকে প্ৰয়াস কৰিব যুক্ত প্ৰতিযোগিতা আপোনালোকে সকলোৱে জানে উই অল আণ্ডাৰষ্টেণ্ড দিছ ইজ এ এজ অফ কম্পিটিশ্যন উই মাষ্ট কিপ ইন আৱাৰ মাইণ্ড অল দ্য টাইম হোৱাট এভাৰ subject we are pursuing we'll have to keep in our mind that we are in the age of competition stiff competition it is not an ordinary competition we'll have to compete among the best but among the best of the best you will have to prove that you are the super best paribone nai
মই ছাত্ৰ ছাত্ৰীসকলক সুধিছো পাৰিবনে নাই আপোনাৰ শ্ৰেষ্ঠতা প্ৰতিযোগিতাৰ পৃথিৱীত অৱতীৰ্ণ হৈ আপুনি হেতু প্ৰতিষ্ঠা কৰিব লাগিব আপুনি যে সেই শ্ৰেষ্ঠসকলৰ মাজত আপুনি সুপাৰ বেষ্ট এই কথাটো প্ৰতিপন্ন কৰিবৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম আৰু অগাধ সাধনাত মগ্ন হ'ব লাগিব গতিকে মই ভাবো আপোনালোক প্ৰতিগৰাকী একৈগৰাকী প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী all capable student present here and you have got every strength and ability and confidence tomorrow you could develop your personality in such a manner that you could be the super best in any level of whether it is national or international competition. গতিকে আজি যুগটোৱে এই কথাটোকে বাৰে বাৰে আমাক সোঁৱৰাই দিছে কাৰণ আপোনালোকে চাব প্ৰযুক্তিৰ নতুন নতুন উদ্ভাৱনবিলাকে আৱিষ্কাৰবিলাক কিছুদিনৰ পাছত অপ্ৰাসংগিক হৈ যায় 2G আহিল তাৰপিছত 3G আহিল 4G আহিল এতিয়া 5G আহিল ইয়াৰ পাছত কাইলৈ 6G আহিব that means what that competition is there you must keep in your mind এই কথাটো আমি সকলোৱে মই আপোনালোকে কৈ থকা না আমাৰ ক্ষেত্ৰতে একই কম্পিটিশন আহিছে competition is everywhere in all field of profession in all field of human activities there is always competition stand and in that competition you will have to participate with a positive mind with all possible preparation and get your objective fulfilled গতিকে আজি মই ভাবো যে পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকলে সেই সংকল্প এনে ধৰণৰ অনুষ্ঠানৰ যোগেদি ল'ব লাগিব কাৰণ ইয়াত আপোনালোকে 144 জন গোট খাইছে আৰু প্ৰত্যেকৰ সৈতে সাজনাকি হোৱাৰ লগতে এটা শক্তিশালী বন্ধুত্ব স্থাপন কৰিব আৰু এই বন্ধুত্বই আগন্তুক দিনত আপোনালোকক অধিক শক্তি দিব কাৰণ মিলাপ্ৰীতি থাকিলে সমাজ শক্তিশালী হয় পৰিয়াল শক্তিশালী হয় ৰাষ্ট্ৰ শক্তিশালী হয় সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি কৈছে सबका साथ सबका विकास it is not an ordinary political slogan it is a mantra of inclusion cooperative federalism participating democracy and that is why we will have to cooperate each other আমি প্ৰত্যেকক সহযোগিতা কৰিলে আমি শক্তিশালী হম সমাজ শক্তিশালী হ'ব সমাজ শক্তিশালী হলে ৰাষ্ট্ৰ শক্তিশালী হ'ব আৰু তেতিয়া আমি আমাৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব পাৰিম আৰু আমাৰ যিখিনি জীৱনৰ কষ্ট আৰু সাধনা পৃথিৱীৰ যিমানবিলাক সফল ব্যক্তি আছে সফলতাৰ অন্তৰালত আপুনি অধ্যয়ন কৰিলে দেখিব কষ্ট আৰু সাধনা একাগ্ৰতা নিষ্ঠা ইচ্ছা শক্তি কঠোৰ পৰিশ্ৰম শৃংখলাবদ্ধতা এই কথাবিলাক যদি আপোনাৰ ব্যক্তিত্বত আপুনি প্ৰতিফলন ঘটাব পাৰে জীৱনৰ বাটত মানি চলিব পাৰে আপোনাৰ সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত কোনো পৃথিৱীৰ শক্তিয়ে বাধা দিব নোৱাৰে you will be the winner আজি কি কম্পিটিশন আছে ইয়াত কালচাৰেল আছে এথলেটিক্স আছে ইয়াত কিমানে ভালকে দৌৰিব পাৰে হাত দাঙকচোন দৌৰবীৰ কিমান আছে ছাত্ৰ আৰু ছাত্ৰী 1 2 3 4 5 6 7 8 9 10 গৰাকী 11 গৰাকী আছে আৰু কি আছে খেল স্পৰ্টছৰ কি আছে ইভেন্ট শৰ্টপুট আছে শৰ্টপুটৰ কিমান জন আছে শৰ্টপুট পাৰ্টিসিপেন্ট এজন দুজন আৰু কি আছে হা জেভলিন থ্ৰো আচ্ছা কুইজত কিমানে পাৰ্টিসিপেট কৰিব কুইজত এজন দুজন তিন কম আছে কুইজত ডিবেট আছে কেজন
আৰু কিমানে গীত গাব কণ্ঠশিল্পী কিমান আছে কণ্ঠশিল্পী কিমান আছে এগৰাকী মাত্ৰ 4-5 গৰাকী আছে ন বাহিৰে আছে নেকি নৃত্য ভাল নৃত্য প্ৰদৰ্শন কোনে কৰিব পাৰে নৃত্যশিল্পী কিমান আছে বঢ়িয়া ইয়াত কিন্তু মই দুইটা দলকে অভিনন্দন জনাইছো দেই প্ৰথমতে কুৰাজ দ্বিতীয়টো গণেশ বন্দনা নাই খুব ভাল হৈছে মই অভিনন্দন জনাইছো হাততালি মাৰি দিয়ক সকলোৱে মানে এটা কথা আপোনালোকে এনে ধৰণৰ যেতিয়া সকলোৱে মিলি আপোনালোকে অনুষ্ঠান আয়োজন কৰে ইয়াত যিমান পাৰে আপোনালোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত অংশগ্ৰহণ কি হয় আপুনি যে প্ৰথম বাৰতে সফল হ'ব এনে কথা নহয় সফলতা অৰ্জন নকৰিলেও অভিজ্ঞতা আপোনালোকৰ পৰ্যাপ্ত পৰিমাণে হয় আৰু তেতিয়া আপুনি দ্বিতীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত কেনে ধৰণে প্ৰস্তুতি চলাব লাগিব অনুশীলন কেনেকৈ কৰিব লাগিব এই কথাবিলাকৰ ক্ষেত্ৰত মানুহৰ চেতনা বৃদ্ধি পায় শক্তিশালী হয় গতিকে সেইকাৰণে আৰু ডিবেট এই কাৰণে কৰিব লাগে আপোনালোকে কৰিবই লাগিব ডিবেট আজিৰ যুগত ডিবেট discuss and decision debate discuss and decision it is highly essential for our democracy আমাৰ দৰে গণতান্ত্ৰিক দেশত যেহেতুকে সংবিধানে বাক স্বাধীনতা দিছে তৰ্কৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো এটা ডাঙৰ কলা it is the art of speaking art of putting your views in a most articulated manner defined manner and so that like you could convince the world that whatever you are thinking whatever you are pleading that is correct that is convincing so মই ভাবো যে আৰু এটা কথা ইয়াত যোগা কিমানে কৰে যোগা কৰিব লাগিছিল আপুনি গগৈ ডাঙৰীয়া যোগা দি দিয়ক সকলোকে এটা সেশন আছে যোগা কিমানে কৰে yoga যথেষ্ট আছে না ভাল বহুত ধন্যবাদ চক মই এটা কথা কওঁ the magic of yoga যোগ for নিৰোগ এটো হাজাৰ বছৰ কাল পুৰণি প্ৰাচীন চিকিৎসা পদ্ধতি ভাৰতীয় সভ্যতা সংস্কৃতি আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধৰ পৰিচয় yoga yog for niruk actually yoga নকয় yog বুলি কয় যোগ আৰু যিজন মানুহে দৈনিক যোগ অভ্যাস কৰে হি সদায় নিৰোগী হৈ থাকিব এটো সৰ্বানন্দ সোণোৱালৰ উক্তি নহয় দেই এটো তাহানি ঋষিমুনি সকলে তপস্যাৰ কালত হাজাৰ বছৰ তপস্যাৰ কালত আৱিষ্কাৰ কৰা প্ৰকৃতিৰ বুকুত থকা চিৰন্তন সত্য যোগাৰ যোগেদি কি হয় শৰীৰ মন আৰু আত্মা একাকাৰ হয় तन मन आत्माओं को जोड़ने का काम अगर कोई करता है वही योग है body mind and soul this is to be integrated and this integration will make you more powerful fit fresh and beautiful আৰু তোমালোকে যোগা যদি দৈনিক কৰা তেতিয়াহলে তোমালোকে বিউটি পাৰ্লাৰ যাব নালাগে that is the mantra of yoga গতিকে সেই কাৰণে পৃথিৱীয়ে এতিয়া এই সত্যটো আৱিষ্কাৰ কৰাৰ পাছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই প্ৰস্তাৱ ইউএনৰ জেনেৰেল এছেম্বলিত প্ৰদান কৰিলে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই গ্ৰহণ কৰিলে আৰু এতিয়া ইন্টাৰনেশ্যনেল ডে অফ যোগা 21 জুন তাৰিখে বিশ্বৰ সকলো ৰাষ্ট্ৰই অত্যন্ত শ্ৰদ্ধা সহকাৰে পালন কৰে লক্ষ্য হৈছে এটা নিৰোগী দেহাৰ গৰাকী হোৱাৰ লক্ষ্য হৈছে সুন্দৰ মনৰ গৰাকী হোৱা লক্ষ্য হৈছে সুন্দৰ ভৱিষ্যত গঢ়ি তোলা লক্ষ্য হৈছে এটা মন যিটো মনে এখন সুন্দৰ সমাজ গঢ় দিব পাৰে গতিকে সেই কাৰণে যোগ অভ্যাসত আপোনালোকেও
দৈনিক মাত্ৰ আপোনালোকৰ দিনটো 24 ঘণ্টাৰ ভিতৰত মাত্ৰ আপোনালোকে 45 মিনিট সময় যোগত আপোনালোকে মানে যোগ হৈ যাওক বা আপোনালোকে যোগ অভ্যাস কৰাৰ প্ৰয়াস কৰক আপোনালোক সদায় সুন্দৰ হৈ থাকিব আৰু মন যেতিয়া পৰিষ্কাৰ হয় চিন্তা পৰিষ্কাৰ হয় কাম পৰিষ্কাৰ হয় আৰু পৃথিৱীখন ধুনীয়া দেখি আৰু মনটো যেতিয়া লেতেৰা হয় যিমান সুন্দৰ দৃশ্য এটা দেখালেও তুমি কেতিয়াও এনজয় কৰিব নোৱাৰা যিমান ভাল কম্পেনিয়ন পালেও তুমি এনজয় কৰিব নোৱাৰা গতিকে সেইকাৰণে মনৰ সৌন্দৰ্যতা বৃদ্ধি কৰাৰ বাবে যোগ অভ্যাস একান্তই আমাৰ জীৱনত কাম্য আৰু প্ৰয়োজনীয় গতিকে যাই কি নহওক আজি সভালৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই ডিব্ৰুগড় পলিটেকনিকৰ লগতে অল আছাম সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাৰ সকলোকে বিষয়ববীয়াসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু মাননীয় অধ্যক্ষ গগৈ ডাঙৰীয়াৰ লগতে যিমান শিক্ষক শিক্ষয়িত্ৰী আছে কৰ্মচাৰী আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এখেতে মোক এখন স্মাৰকপত্ৰ দিছে মই নিশ্চিতভাৱে এই স্মাৰকপত্ৰখন গভীৰভাৱে বিবেচনা কৰিম আৰু গুৰুত্ব সহকাৰে ল'ম আৰু যিটো কাম মোৰ যোগেদি সম্ভৱ হ'ব বা অসম চৰকাৰৰ যোগেদি ভাৰত চৰকাৰৰ যোগেদি সেইটো কৰাৰ মই প্ৰয়াস কৰিম এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ এতিয়া মই যাব লাগিব মোৰ ফ্লাইট আছে প্ৰবক্তাসকলৰ অনুৰোধ কি আছে সকলো প্ৰবক্তা আছে আপোনাৰ কাষত আছে লৈ ক'ত তুলিব ফটোখন হ'ব আপোনালোকে য'ত ইয়াতে থিয় হৈ দিওঁ নে কি ইয়ালৈকে আহি যাওক নহয় শৃংখলাবদ্ধ হ'ব আহক আৰু আমাৰ হেৰি যে কিবা পঞ্চায়তৰ কিবা এটা কোৱা কথা আছিল পঞ্চায়তৰ পিনৰ পৰা যে ভিডিঅ'টো সেই কিবা কৈছিলে বৰকত পঞ্চায়ত আপোনাৰ নামটো কি আছিল ৰেখামণি সোণোৱাল বৰুৱা বকুল পঞ্চায়তৰ পৰা আহিছে মই তেখেতৰ নামটো লওঁতে ৰৈ গ'ল বেয়া নাপাব দেই সকলোকে পৰিচয় কৰাই দিছোঁ বকুলৰ পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখামণি সোণোৱাল বৰুৱা ধন্যবাদ থেংক ইউ ধন্যবাদ থাকিল সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী তথা